মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেনে আছা? আশা কৰোঁ তোমালোক সকলো ভালে আছা। মই প্ৰাণজিৎ বৰুৱাই তোমালোক সকলোকে ই-লাৰ্ণিং লখিমপুৰ এডুকেশ্যন ব্লগ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমেই আজি আমি এটা বৰ ধুনীয়া বিষয় শিকিম, গণিতৰ, যিটো বিষয় তোমালোকক প্ৰথমতে কৈ লৈছোঁ, তোমালোকে কেলকুলেটৰতকৈ সোনকালে পূৰণ কৰিব পাৰিবা যদি এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। তেতিয়া এটা টেকনিক শিকাম, এই টেকনিকটোৰ সহায়ত তোমালোকে কেলকুলেটৰতকৈ বেগী, অৰ্থাৎ এটা কেলকুলেটৰক যদি পূৰণটো কৰোঁতে ধৰা 30 ছেকেণ্ড সময় লাগে, তোমালোকে 10 ছেকেণ্ড বা 5 ছেকেণ্ডতে এই পূৰণটো কৰিব পাৰিবা। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা, মই কি ধৰণে শিকাইছোঁ তোমালোকে মন কৰিবা আৰু তোমালোকে শেষত নিজেও পাৰিবা। আৰু মই বেছি পূৰণ নাচাওঁ, আজি পূৰণ কৰিম আমি কিহেৰে, 11ৰে পূৰণ কৰা এটা কৌশল শিকাম। বুজি পাইছানে? 11ে কেনেকৈ আমি মাল্টিপ্লিকেশ্যন কৰিম তাৰ এটা সৰু টেকনিক শিকাম। মানে 11ৰে আমি বিভিন্ন সংখ্যা, যিমান ডাঙৰ সংখ্যা হওক কোনো কথা নাই, আমি মুখে মুখে কৰিব পাৰিম। ধৰক 11ৰে 12 কৰিলোঁ, 11ৰে 111 কৰিলোঁ, 11ৰে 141 কৰিলোঁ, যিমান ডাঙৰ সংখ্যা নহওক, 11ৰে 1252 কৰিলোঁ, যিমান ডাঙৰ সংখ্যা নহওক আমি সহজে কেনেকৈ পূৰণ কৰিম 11ৰে, সেইটো আজি শিকোঁ আহা। ঠিক আছে, তেন্তে আমি আৰম্ভ কৰোঁ। ধৰা মই এটা প্ৰথমতে সৰু সংখ্যা লৈছোঁ, এইটো কিমান, 12 পূৰণ 11, হয়নে? আমাৰ প্ৰথম নিয়মটো হ'ল আমি যিটো সংখ্যাটোক সদায় 11ৰে পূৰণ কৰিব লাগিব, আৰু যিটো সংখ্যা আমি পূৰণ কৰিম সেইটোৰ এককৰ ঘৰত কি আছে, 2। গতিকে আমি কি লিখিলোঁ, 2, হয়। তাৰপিছত এই দুটা যোগ কৰি দিব লাগিব, এই দুটা সংখ্যা কি আছে, 2 আৰু 1 কিমান, 3, হয়নে? তাৰপিছত যিটো সংখ্যা লাষ্টত থাকি যায় সেইটো সংখ্যা লিখি দিলোঁ। বুজি পাইছানে? প্ৰথম কি লিখিলোঁ, 12ক পূৰণ কৰোঁতে 2টো লিখিলোঁ, তাৰপিছত 2য়ে 1 কিমান, 3, তাৰপিছত 1 132। 11ৰে যদি পূৰণ কৰা 12ক তেতিয়া পাম আমি 132। আৰু এটা উদাহৰণ লৈ লৈছোঁ, গম পাবা ধুনীয়াকৈ। 15 পূৰণ 11। নিয়মমতে কি কৰিম, আমি প্ৰথমতে 5টো লিখিলোঁ, এককৰ ঘৰত যি আছে সেইটো লিখিলোঁ 5। তাৰপৰা এই দুটা কি কৰিম, যোগ কৰিম, 5ৰে 1 কিমান, 6, হয়নে? তাৰপিছত এইটো লাষ্টত কি থাকিলে, দশকৰ ঘৰত 1, 165। সহজ নহয়নে? আৰু এটা অলপ ডাঙৰ সংখ্যা এটা আমি চাওঁ আহা। ধৰা লৈছোঁ এবাৰ 2, 5, 7 পূৰণ 11। ঠিক আছে, প্ৰথম আমি কি লিখিম, 7টো লিখিম, হয়নে? তাৰপৰা 7 যোগ 5 সমান কিমান হ'ব, 12। 7 পাছে 12, 12ৰ 2টো লিখিম, উকলিলে কিমান হ'ব, 1, হয়নে? 1 উকলিলে। তাৰপৰা আমি এই দুটা যোগ কৰিম, 5 2 কিমান, 7, 7ৰ লগত উকলা 1টো হ'ল কিমান, 8, হয়। তাৰপৰা আমি লিখিলোঁ কি, 2। গতিকে 257 11ৰে পূৰণ কৰোঁতে কিমান পাম, 2827। তোমালোকে এইটো কেলকুলেটৰ পূৰণ কৰোঁতেও যদি আমি অলপ দেৰি লাগে, কিন্তু আমি সহজতে মুখেৰে কৰি দিব পাৰিম আমি। ঠিক আছে, তোমালোকে কৰি চাবা শুদ্ধ হৈছেনে নাই। আৰু এটা লৈছোঁ 506 পূৰণ 11। ঠিক আছে, এতিয়া নিয়মমতে কি পাতিম, 6 পাতিলোঁ, হয়নে? তাৰপৰা 6 যোগ 0 সমান কিমান, 6। তাৰপৰা 0 যোগ 5 সমান কিমান, 5। তাৰপৰা লাষ্টত কি থাকিলে, 5 সমান 5566। 11ৰে পূৰণ কৰোঁতে নিয়মটো বুজি পাইছা? ঠিক আছে, এতিয়া আৰু এটা লৈছোঁ 1 2 5। মই ৰেণ্ডমলি নিজৰ মনত যি আছে তাকে কৰি দিছোঁ, তোমালোকে শুদ্ধ হৈছেনে চাবা পাছত পৰীক্ষা কৰি, মই চোৱা নাই। প্ৰথম আমি কি কৰিম, 7 লিখিলোঁ, তাৰপৰা কি হ'ব, 7 পাছে 12ৰ 2 উকলিলে 1, হয়নে? তাৰপৰা এই দুটা যোগ কৰিম, 5 2 কিমান, 7, 7 উকলিলে 1 কিমান হ'ব, 8, হয়নে? তাৰপৰা কি কৰিম, এই দুটা যোগ কৰিম, 1 2 কিমান, 3, তাৰপৰা কি থাকিলে, 1। কিমান ডাঙৰ সংখ্যা, 13827। 1257 লগত 11ৰে পূৰণ কৰিলে আমি কি পাম, 13827। একেবাৰে সহজ, হয়নে? এতিয়া এটা তোমালোকক দিছোঁ, তোমালোকে অলপ ভাবি লৈ কৰিবা হা। 137 × 11। এতিয়া প্ৰথম কি পাতিম বাৰু, কোৱা? নিশ্চয় 7 পাতিলোঁ।
হয়নে তাৰ পৰা কি কৰিম যোগ কৰিম কোনটোৱে এই দুটা সংখ্যা 7 এ 3 এ কিমান 10 7 এ 3 এ কিমান 10 10ৰ 0 উকলিলে 1 হয়নে তাৰ পৰা আমি তাৰ পাছৰ দুটা যোগ কৰিম 1 এ 3 এ কিমান 4 4 এর লগত এই উকলা একটো যোগ কৰিলে কিমান হ'ব 5 হয়নে তাৰ পৰা লাষ্টত কি থাকিলে 1 1507 সহজ নহয়নে এনেকে বিভিন্ন ধৰণৰ পূৰণ কৰাৰ বহুত কৌশল আছে মই আজি তোমালোকৰ কাৰণে এটুকে লৈ আনিছো তোমালোকে বুজি পাইছানে বা দুটামান মই দিছো তোমালোকে কৰিব পাৰিছানে কৰিলে মোক কমেন্ট বক্সত উত্তৰটো জনাবা মুখে মুখে কৰিহে জনাবা হা তোমালোকে ক্যালকুলেটৰ ইউজ নকৰিবা মই ধৰা দিছো 13 into 11 এটো পূৰণ কৰিবা মুখে মুখে 107 into 11 এটো জনাবা আৰু এটা ডাঙৰ দিছো 1 2 এক্সপার্ট হৈ গলে আৰু 1 3 5 একেবাৰে সহজ পটককে পাৰিবা 6 7 into 11 এগিটা পূৰণ কৰি মোক কমেন্ট বক্সত জনাবা ঠিক আছে আজিলে তেন্তে ইমানতে তোমালোকৰ পৰা বিদায় লৈছো আৰু ধুনিয়া ধুনিয়া মই মেথছৰ ট্ৰিক লৈ আৰু নতুন নতুন ভিডিঅ লৈ তোমালোকৰ মাজত পুনৰ আহিম ধন্যবাদ বাই বাই